সেই দেখিছে ৰাতিপুৱাতে খোৱাৰ পৰা উঠি কাম বন কৰি লৈ গা পা ধুই লৈ মন্দিৰলৈ ওলালোঁ আৰু আজি মন্দিৰলৈ গৈছোঁ শিৱৰাত্ৰিৰ কাৰণে গৈয়ে একদম সেৱা সৎকাৰ কৰি পূজাৰীৰ ওচৰত সেৱা কৰি লৈ আকৌ একদম পজ্জল ফুট লৈহে বোলো আৰু আহোঁ। সেইকাৰণে অকণমান ভিডিঅ' এটা কৰি ৰখাইছোঁ আপোনালোকক দেখাবৰ কাৰণে। আপোনালোকে চাবচোন দেই। আৰু আপোনালোক মন্দিৰলৈ গৈছে নাই জনাবচোন। মই পিছে গ'লোঁ, গৈ পেলাই একদম দেখিছে এয়া আমাৰ মন্দিৰ হয়। সেইকাৰণে অকণমান আপোনালোকক বোলো দেখাই দিছোঁ ধুনীয়াকৈ পৰিৱেশটো। আৰু এয়া অকণমান নিজকে বোলো লাইটৰ ফ'কাচিং ইমান ধুনীয়া দিছে সেইকাৰণে উঠি ল'লোঁ। সেইপিনে আকৌ নিজেও অকণমান ওলাই লৈছোঁ। তাই বোলে খুৰী অকণমান বনোৱাচোন ভিডিঅ' এটা। মই বোলো বনাম। তাৰপিছত ধুনীয়াকৈ একদম বনাই লৈ অকণমান বোলো উঠোঁ আৰু অকণমান মানুহখিনিকো অলপ দেখাইছোঁ। এইপিনে আমাৰ প্ৰসাদ খাবলৈ সকলো বহিছে। আমাৰ প্ৰসাদ দিব এয়া দেখিছে প্ৰসাদ দিছে। ভাঙৰ লাডু দেখিছেনে নাই একদম আজি খাবই লাগিব। ভাং খাই লৈ কি কৰে যে ঠিক নাই দেই, চাই থাকিবচোন সকলোৱে। এয়া দেখিছে সকলোৱে প্ৰসাদ ময়ো খাই আছোঁ, সকলোৱে খাইছে এই প্ৰসাদ লাহে লাহে। আমি একদম খাই আছোঁ, ভিডিঅ' বনাই আছোঁ মাজে মাজে। প্ৰসাদ খাই কৈ হ'ল। এতিয়া একদম খিচিৰি দেখিছে, এয়া খিচিৰি ভাজি কোনে কোনে খাই ভাল পায় ক'বচোন দেই। হাই, কি খবৰ সকলোৰে? শিৱৰাত্ৰি লাগিছেনে বাৰু? মোৰ পিছে লাগিছে দেখিছে নাই একদম পূজা চূজা কৰি ফুট লৈ একদম আজৰি হৈ আছোঁ। ভাবিলোঁ আপোনালোকৰ লগত আজি অকণমান কথা পাতোঁ। শিৱৰাত্ৰিলৈ গৈছেনে আপোনালোকে? ভাং চাং খাইছেনে নাই বাৰু? লাডু চাডু? মই কিন্তু লাডু এটা খালোঁ। খাই পেলাই দেখিছে হাঁহি ওলায়ে আছে মুখত। ধেমালি কৰিছোঁ, নাই খোৱা। প্ৰসাদহে খাইছোঁ। লাডুকেইটা দিছে কিন্তু অকণমান থৈ দিছোঁ, নাখালোঁ। সূতা চূতাও বনাইছিলে কিন্তু নাই খোৱা, মন্দিৰতে বনাইছিলে। আপোনালোকে খাইছেনে জনাবচোন দেই। মই এবাৰ খাই লৈ মোৰ যিটো গতি হ'ল সেইকাৰণে মানে আজিকালি একদম মানে কি এনেকুৱা হ'লে ভয় লাগিলে। গাভৰুতে খাইছিলোঁ এবাৰ খাই লৈ যিটোহে হ'ল মানে একদম ওপৰৰ পৰা তললৈ ধাচকৈ পৰোঁ। সেকে ক'ৰবাকে তললৈকে পেলাই দিয়া দেখোঁ তেনেকুৱা নিচিনা হৈছিলে কণ্ডিশ্যনটো। বৰ্তা ছোৱালীজনীতো অৱস্থাই নাইকিয়া হৈছিলে খাই লৈ পেলাই। আমি গোটেইকেইজনীয়ে খাইছিলোঁ। তাৰপাছত সেই যেতিয়া সেইখন হৈছে বমি চমি কৰি বিলাই নাই। তাৰপিছৰ পৰা নাই খোৱা আৰু লাডুটো কেতিয়াবা অকণমান খাওঁ আৰু একদম তেতিয়াই কাণত ধৰিছোঁ বোলো নাখাওঁ আৰু দেই আজিৰ পৰা। সেইকাৰণে নেখোৱা হ'লোঁ। লাডুটো মন গ'ল। লাডুটো খাবলৈও ভয় লাগে কাৰণ কিয় কিছুমান লাডুত একদম কোলাকৈ বনাই ন, ভয় লাগে। বগা হৈ থকাটো অকণমান খাওঁ আৰু। শিৱৰাত্ৰি আপোনালোকক কেনেকুৱা গ'ল বাৰু? মোৰ বাৰু দিনটো ভালে গ'ল। এতিয়া সন্ধিয়াই লাগিলে ঘৰলৈ যাওঁগৈ দোকান বন্ধ কৰি পেলাই। আজিলৈ বাই বাই। ভালে থাকক, সুস্থ থাকক সকলো দেই।